এয়া আমি আহি পাইছোঁ বুঢ়ীআই থান। এয়া শিলৰ এটা মান্যতা আছে আৰু এইফালে দোকানবিলাক আছে। এতিয়া মই যাওঁ আগুৱাই, আমি সদায় আহোঁতে সোমাওঁ। वेलकम बैक टू आवर चैनल एफ्री और आमार अन्यटी ब्लगले आपनालोक सकलोके स्वागतम जनाइछु। मन हाई करिबा ए আজি नकरा আজি मन नाय हाई करिबले और আজি आमी गय आछो जोरहाट। आमार जार्नीटो केनेকুৱা হয় आपनालोকৰ লগত शेयर কৰি যাম বুলি ভাবিছো। তেতিয়াহলে ভিডিওটো হেকলৈকে চাই। মমন কত কৈছা? পানী খাবা? क्यों मैं आप ऐसा दूँ? Ini gundu. Ayo ram. Moni saya gue se Aina. Aku pernah. मामा तो आहिबो এতিয়া আমাৰ মামা আহিব নেকি মমনা মামা আহিব নেকি এতিয়া কুটিত বহিবা এতিয়া তো মমনে কান্দিব চাগে kan dunia tuh pikune dile মই কালি এইটো বদলাওঁতেহে পাইছো ধুনীয়া লাগিছে নকত যাবা কুকুৰ যোৱা আহা চোৱাচোন কিমান বেয়া লাগিছে কান্দিলে বেয়া লাগে নাই মামা আহিব স্কুটি মামা পিছফালে স্কুটি আছে দুটা নো লোৱা cô ấy kêu rồi đó rồi quế em một mấy khai vào mấy cái kia rồi coi hay là rồi mấy kia siêu bé
ব্লেক আছে যে কোনটো আঠাটো হেল্ল' এভৰিৱান আমি নগাঁও বাইপাছৰ ওচৰত পালোহি বাইপাছ মানে ক্ৰছ কৰি আহিলোঁ আৰু এতিয়া অলপ কাজিৰঙা সোমামগৈ আৰু এতিয়া মমত শুই আছে তাই এতিয়াই টোপনি গৈছে আৰু লগতে তাৰমানে তাই গাড়ীত উঠিলে শুয়ে যায় কিন্তু আজি অলপ লেটেই হৈছে কাৰণ ৰাতিপুৱা অলপ দেৰিলৈকে শুলে তাই আৰু দেউতা গৈছে পাণ আনিবলৈ তাৰ মানে গাড়ীখন চলালে পাণ চান চুবাই থাকিলে তাৰমানে তাৰ কি হয় টোপনিটো নধৰে সেইকাৰণে সি পাণ আনিবলৈ গৈছে আৰু এতিয়া মই ইয়াতে বহি আছোঁ বাৰু এতিয়া আৰু অলপ যাবলৈ বাকী আছেই বাৰু কেইটা বজাত পাওঁগৈ আৰু কাজিৰঙাত চাগে আমি লাঞ্চ কৰিবলৈও নামিম তেন্তে অলপ পিছত লগ পাই আমি আহি পাইছোঁ বুঢ়ীআই থান এয়া শিলৰ এটা মান্যতা আছে আৰু এইফালে দোকানবিলাক আছে এতিয়া মই যাওঁ আগুৱাই আমি সদায় আহোঁতে সোমাওঁ হ'ল এখন নাপাওঁ নিচিনা লাগি গৈছিলেগৈ এতিয়া ফ্ৰেছ হৈ আহোঁ তাৰপিছত লগ পাইছোঁ নাযাবা সেইফালে আহা বহিবা নি বহাই দিওঁ আমি টেস্কোত খাবলৈ সোমাইছিলোঁ লাঞ্চ কৰিবলৈ দেউতাকে খাই আছে আৰু মোৰনো মই এতিয়া খেলাই আছোঁ সৰুকৈ এখন আছে খেলিবলৈ পাৰ্ক অকণমানিকৈ তাতে তাইক বহাই খেলাই আছে হাঁহি দেখো Jorhat ahi paluhi moi fresh hoy golo aru bostu hamrai nai mon tui bag sage phale ulai ase aji din du bor enike jaok tene আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ